নিশা নগৰবেৰা আৰক্ষীৰ অভিযানত বিলাসী বাহনৰ সৈতে তিনিটা ছাগলী চুৰ কৰাইত কামৰূপ জিলাৰ নগৰবেৰা আৰক্ষীয়ে যোৱা নিশা এক অভিযান চলাই এখন বিলাসী বাহনৰ সৈতে তিনিটা ছাগলী চুৰক কৰাইত কৰিবলৈ সক্ষম হৈছে জানিব পৰা মতে নগৰবেৰা আৰক্ষীয়ে নিশা টহল দি থকা অৱস্থাতেই এক গোপন খবৰৰ ভিত্তিত বৰপেটাৰ খোলাবান্ধা চহৰৰ পৰা আহি থকা AS01 JC 5942 নম্বৰৰ এখন বগা ৰঙৰ সুইফট ডিজায়াৰ গাড়ী নগৰবেৰাত তালাচী চলোৱাৰ সময়তেই গাড়ীখনৰ ভিতৰত এটি মুগবাণী থকা অৱস্থাত বগা ৰঙৰ খাহী ছাগলী উদ্ধাৰ কৰিছে পিছত ছাগলীটো চুৰি অনাৰ সমগ্ৰ ঘটনাটো পোহৰলৈ অহাত আৰক্ষীয়ে গাড়ীসহ তিনিটা চুৰক কৰাইত কৰিছে সম্প্ৰতি চুৰ তিনিটাক নগৰবেৰা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৰাতি 7টামান বজাত আমি মোটামুটি 5টা 6টা ছাগলী আছিল তাতে ছাগলীখিনিক আমি ঘৰৰ ভিতৰত বান্ধি থৈছোঁ বান্ধি থোৱাৰ পিছত আৰু ৰাতিপুৱা উঠি কেনে চাওঁ যে দৰ্জাখিনি খোলা তাৰপিছত আমি যাই চাওঁ যে বগা ৰঙৰ খাহী এটা আছিল তাতে নাই তাৰপিছত এই গাঁৱত বহুত বিচাৰিছোঁ নাপালোঁ তাৰপিছত 8টামান বজাত খবৰ পাইছোঁ যে নগৰপাৰা আৰক্ষী থানাৰ বিষয়ববীয়াসকলে চোৰকেইটাক ধৰিছে তিনিটা আমি শুনামতে তিনিটা চোৰ আছিল এটা আমাৰ গাঁৱৰে ফজল আলী আৰু বাকী তিনিটাক আমি চিনি নাপাওঁ তাৰপিছত আমি নগৰপাৰাত আহিছোঁ নগৰপাৰাত আহি কেনে চাইছোঁ যে সঁচাই তাৰপিছত আমি নগৰপাৰা আৰক্ষী বিষয়াসকলক সকলো কেইজনক আমাৰ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ চোৰকেইটাক আইনী মতে যিমান পাৰে সিমান শাস্তি দিব লাগে তাৰ কাৰণ আমাৰ এই কেইদিনমান আগতেও আমাৰ তাতে 4-5টামান মটৰ হেৰাইছে এইকাৰণে আমি চোৰকেইটাত বিশেষ ব্যৱস্থা আইনী বিশেষ ব্যৱস্থা লোৱাৰ কাৰণে আমি আৰক্ষী মহোদয়ক অনুৰোধ জনাইছোঁ ব্যুৰ ৰিপৰ্ট N24 আছাম নিশা নগৰবেৰা আৰক্ষীৰ অভিযানত বিলাসী বাহনৰ সৈতে তিনিটা ছাগলী চুৰ কৰাইত কামৰূপ জিলাৰ নগৰবেৰা আৰক্ষীয়ে যোৱা নিশা এক অভিযান চলাই এখন বিলাসী বাহনৰ সৈতে তিনিটা ছাগলী চুৰক কৰাইত কৰিবলৈ সক্ষম হৈছে জানিব পৰা মতে নগৰবেৰা আৰক্ষীয়ে নিশা টহল দি থকা অৱস্থাতেই এক গোপন খবৰৰ ভিত্তিত বৰপেটাৰ খোলাবান্ধা চহৰৰ পৰা আহি থকা AS01 JC 5942 নম্বৰৰ এখন বগা ৰঙৰ সুইফট ডিজায়াৰ গাড়ী নগৰবেৰাত তালাচী চলোৱাৰ সময়তেই গাড়ীখনৰ ভিতৰত এটি মুগবাণী থকা অৱস্থাত বগা ৰঙৰ খাহী ছাগলী উদ্ধাৰ কৰিছে পিছত ছাগলীটো চুৰি অনাৰ সমগ্ৰ ঘটনাটো পোহৰলৈ অহাত আৰক্ষীয়ে গাড়ীসহ তিনিটা চুৰক কৰাইত কৰিছে সম্প্ৰতি চুৰ তিনিটাক নগৰবেৰা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৰাতি 7টামান বজাত আমি মোটামুটি 5টা 6টা ছাগলী আছিল তাতে ছাগলীখিনিক আমি ঘৰৰ ভিতৰত বান্ধি থৈছোঁ বান্ধি থোৱাৰ পিছত আৰু ৰাতিপুৱা উঠি কেনে চাওঁ যে দৰ্জাখিনি খোলা তাৰপিছত আমি যাই চাওঁ যে বগা ৰঙৰ খাহী এটা আছিল তাতে নাই তাৰপিছত এই গাঁৱত বহুত বিচাৰিছোঁ নাপালোঁ তাৰপিছত 8টামান বজাত খবৰ পাইছোঁ যে নগৰপাৰা আৰক্ষী থানাৰ বিষয়ববীয়াসকলে চোৰকেইটাক ধৰিছে তিনিটা আমি শুনামতে তিনিটা চোৰ আছিল এটা আমাৰ গাঁৱৰে ফজল আলী আৰু বাকী তিনিটাক আমি চিনি নাপাওঁ তাৰপিছত আমি নগৰপাৰাত আহিছোঁ নগৰপাৰাত আহি কেনে চাইছোঁ যে সঁচাই তাৰপিছত আমি নগৰপাৰা আৰক্ষী বিষয়াসকলক সকলো কেইজনক আমাৰ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ চোৰকেইটাক আইনী মতে যিমান পাৰে সিমান শাস্তি দিব লাগে তাৰ কাৰণ আমাৰ এই কেইদিনমান আগতেও আমাৰ তাতে 4-5টামান মটৰ হেৰাইছে এইকাৰণে আমি চোৰকেইটাত বিশেষ ব্যৱস্থা আইনী বিশেষ ব্যৱস্থা লোৱাৰ কাৰণে আমি আৰক্ষী মহোদয়ক অনুৰোধ জনাইছোঁ ব্যুৰ ৰিপৰ্ট N24 আছাম